নমস্কাৰ সকলোকে মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বিহু বুলি ক'লেই মনটো কিবা এটা ভাল লাগি যায় নহয় জানো, আৰু বিহু মানেতো লাডু পিঠাৰ হেমেল। গতিকে বিহু বুলিনো মই কি বনাইছোঁ চাওঁ আহকচোন। এফালে মই বনাই আছোঁ জাম পিঠা। গম নাপাওঁ আপোনালোকে বা কি বুলি কয় এই পিঠাটো, কিন্তু আমি আকৌ জাম পিঠা বুলিহে কওঁ। এফালে মই পিঠাখিনি বনাই লৈ পেলাই পূৰা ধুনীয়াকৈ ভাজি লৈছোঁ, আৰু এইফালে চাওকচোন তেল পিঠাৰো ব্যৱস্থা কৰি লৈছোঁ দেই। তেল পিঠাখিনি আকৌ ইমান তেনেকৈ বনোৱা নাই, যিমানখিনি পাৰিছোঁ তেনেকৈয়ে বনাবলৈ চেষ্টা কৰিছোঁ। আৰু এইফালে লৈ লৈছোঁ চুজি, যিহেতু নাৰিকল আৰু চুজিৰ লাডু বনাম বুলি ভাবিছোঁ। গতিকে এইফালে চুজিখিনি কেৰাহীত দি লৈ পেলাই ভালকৈ ভাজি লৈছোঁ, আৰু এইফালে মই নাৰিকলখিনিও একেবাৰে ৰুকি লৈছোঁ, যিহেতু নাৰিকল আৰু চুজিৰে একেলগে লাডু বনাম। তাৰপিছত নাৰিকলখিনিক চেনি দি পেলাই ধুনীয়াকৈ সানি লৈ অকণমান ভাজি লৈছোঁ, যিহেতু তেতিয়াহে আঠাটো আহিব। আৰু এইফালে চুজি নাৰিকলখিনি ভাজি লৈ মই মায়ে মিলি পূৰা লাডুখিনি বনোৱাতহে জোৰ দিছোঁ। আৰু এইফালে চিৰা অকণমানো লৈ লৈছোঁ, যিহেতু চিৰা লাডু কেইটামানো বনাম বুলি ভাবিছোঁ। আৰু এইফালে গুৰখিনি গলিবলৈ দিলোঁ। তাৰপিছত চিৰাখিনিক একেবাৰে গুৰত দি লৈ ভালকৈ লাৰি দিলোঁ, আৰু এইফালে মই মায়ে মিলি চিৰা লাডুখিনিও বনাই ল'লোঁ। তাৰপিছত আকৌ একেটা পদ্ধতিৰে মই গুৰখিনিত মুড়িখিনিও দি দিলোঁ, যিহেতু ভিডিঅ'টো বহুত দীঘল হৈ গৈ আছিলে। গতিকে একেটা বস্তুকে মই বাৰে বাৰে দেখুৱাই থকাকৈ নাই। আৰু এইফালে মই মায়ে মিলি একে লাডুখিনিও বনাই ল'লোঁ। আৰু বিহু বুলি আজি ইমানেই বনালোঁ বাৰু। আপোনালোকে কিনো বনাইছে জনাবচোন। আজিলৈ আহিছোঁ, বাই।